হেল্ল' গাইজ গুড মৰ্ণিং। মোৰ নাম হ'ল সুৰজ, আপোনালোকে চাই আছে সুৰজ ব্লগ। আজি ৰাতিপুৱা দোকান খোলাৰ লগে লগে এজন ঘূৰি আহিছে, যাৰ ফটো বনাব আছিলে। মই তেখেতক ফটো বনাই পেলাই তেখেতক দি দিলোঁ। ফটো দিয়াৰ পিছত তেখেত গুচি গ'ল। তেখেত কেইজনমান খুৰা আহিছে, বাইদেউ আহিছে, যাৰ অকণ ইলেক্ট্ৰিচিটি বিল আৰু জেৰক্সৰ কাম আছিলে, সেই সকলোবোৰ কৰি দিয়াৰ পিছত সিহঁতক দি দিয়া হ'ল। তেখেত গুচি গ'ল। অকণমান পিছত মোৰ লগৰ এটা আহিল, সি মোক কেইটামান প্ৰিণ্ট আউট ব্লিং চিং কৰি দিয়াৰ পিছত সি গুচি গ'ল। তাৰপিছত কেইজনমান আহিল, যাৰ জেৰক্সৰ কাম আছিলে, কেইটামান কলেজৰ ষ্টুডেণ্ট আহিল, যাৰ আপোনাৰ ফৰ্ম ফিলাপৰ কাম আছিলে। আৰু এটা ল'ৰা আছিলে, যাৰ লাইচেন্সৰ কাম আছিলে। সকলোবোৰ জেৰক্স কৰি দিয়াৰ পিছত ফৰ্ম ফিলাপ কৰা হ'ল। ফৰ্ম ফিলাপ কৰাৰ পিছত যেতিয়া মই সন্ধিয়া আকৌ দোকানটো অ'পেন কৰিলোঁ, দোকান অ'পেন কৰাৰ লগে লগে কেইটামান নিউ ভোটাৰ এপ্লাই কাৰণে ল'ৰা আহিছিলে, আৰু এটা ল'ৰা আহিছিলে যাৰ তাৰ চিউটিৰ কাম কৰিব আছিলে। আৰু চিউটিৰ কামৰ লগে লগে তাৰ কেইটামান ডকুমেণ্টছ আছিলে, সেইবোৰ নমিনেশ্যন কৰিবলৈ আছিলে। সেই কাৰণে তাই গোটেইবোৰ মই এপ্লাই যি চিউটি ফৰ্ম ফিলাপ আছিলে সেইবোৰ কৰি পেলাই কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত তাই যি বস্তু নমিনেশ্যন কৰিবৰ কাৰণে আছিলে, সেই সকলোবোৰ বস্তু মই নমিনেশ্যন কৰি তেখেতক দি দিলোঁ।